Hello guys, welcome to our YouTube channel exams. ইয়াতে আমি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে কুৱেশ্যন আনচাৰ ডিছকাছ কৰোঁ। চ' বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, ঠিক আছে? ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল হুইচ ইজ বা আৰ টাইপ অফ ইনক্ৰিপশ্যন। কোনটো এটা শিলা কি স্থাপত্য হা। কেভ ইনক্ৰিপশ্যন মানে হৈছে আপোনাৰ গুহা স্থাপত্য, গুহা কেভ মানে গুহা, পিলাৰ মানেতো স্তম্ভ, ৰক মানে হৈছে শিলালেখ, শিলালেখ। তো এইটোৰ এনচাৰ হ'ব আপোনাৰ গোটেইবিলাক এটা স্থাপত্যতে পৰে নহয়, হয়নে নহয়? ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল হুইচ ইজ দ্য অল্ডেষ্ট ব্ৰাহ্মণিক লিটাৰেচাৰ। ব্ৰাহ্মণিক লিটাৰেচাৰৰ অল্ডেষ্ট কোনটো? বেদা মানে বেদ 4 প্ৰকাৰৰ আছিল নহয়, ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ, গতিকে বেদা। ঠিক আছে, নেক্সট কুৱেশ্যনটো হ'ল হেণ্ডেক্স এণ্ড ক্লেভাৰ্ছ ৱে কেৰেক্টাৰিষ্টিক টুলছ অফ। হেণ্ডেক্স মানে হৈছে কুঠাৰ আৰু ক্লেভাৰ্ছ মানে হৈছে দা। কুঠাৰ কিহৰ কেৰেক্টাৰিষ্টিক, কোনটো কালত পাইছিল আচলতে? লোৱাৰ পেলেথিক এজ মানে আপোনাৰ এই যিবিলাক মানুহে গুহাত বাস কৰিছিল তেওঁলোকক পেলেথিক এজ বুলি কৈছিল। বহু বছৰ আগৰ কথা এইটো। লোৱাৰ পেলেথিক এজত তেওঁলোকে কুঠাৰ আৰু দাৰ ব্যৱহাৰ কৰিছিল, ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল চিৰাণ বিহাৰ কোনটো কালত আছিল? এই পেলেথিক এজটোতো ক'লোৱে মই। মেজলিথিক এজটো হৈছে আপোনাৰ গুহাৰ পিছৰ কালটো, মানে মধ্যপাষাণ কাল বুলি কোৱা হয়। আৰু নিঅলিথিক, এইটোৰ এনচাৰ হ'ব আপোনাৰ নিঅলিথিক মানে নৱপাষাণ কাল, মানে আপোনাৰ যেতিয়া কৃষি আৰম্ভ কৰিছিলে, ধৰক আপোনাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন নৱপাষাণ কালত পৰে আৰু, ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল which one of the following was unknown to the Indus people? ইণ্ডাছ মানুহৰ কাৰণে কোনটো বস্তু গম পোৱা নাছিল? তেওঁলোকে কপাৰ পাইছিল, চিলভাৰ, গ'ল্ড পাইছিল, আইৰণ পোৱা নাছিল। আইৰণ সেইখিনি সময়ত ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত আইৰণ পোৱা যোৱা নাছিল, ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল মহেঞ্জোদাৰো চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ। কোনটো নদীৰ কাষত মহেঞ্জোদাৰো হৰপ্পাৰ কথা আপোনালোকে শুনিছে, কোনটোৰ কাষত আছে? ইণ্ডাছ, নামে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন যেতিয়া ইণ্ডাছে হ'ব। নেক্সট কুৱেশ্যনটো হ'ল দ্য ডকয়াৰ্ড হেজ বিন ফাউণ্ডেড ফ্ৰম হুইচ ইণ্ডাছ চিটি। ডকয়াৰ্ড মানে কি? ডকয়াৰ্ড মানে হৈছে জাহাজ তৈয়াৰ কৰা স্থান। ইণ্ডাছ ভেলীৰ ক'ত পোৱা গৈছিল? আপোনাৰ লোথালত পোৱা গৈছিল। লোথালত জাহাজ বনোৱা স্থান আছিল তেওঁলোকৰ, ঠিক আছে। হুইচ ওৱান অফ দ্য ফলোয়িং এনিমেল ৱাজ নট ন'ন টু হৰপ্পান। কোনটো জন্তু হৰপ্পান কালচাৰত মানে গম পোৱা নাছিল তেওঁলোকে? কোনটো জন্তু গম পোৱা নাছিল? কাউ, গৰু গম পোৱা নাছিল, ঠিক আছে। দ্য ষ্ট্ৰাইকিং ফিচাৰ অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন অফ। ষ্ট্ৰাইকিং ফিচাৰ মানে বিশেষত্ব কি আছিল ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ? বিশেষত্ব মানে মহেঞ্জোদাৰো হৰপ্পা তাৰে বিশেষত্ব কি আছিল? তেওঁলোক আৰবানাইজ আছিল। আৰবানাইজ মানে নগৰীকৰণ আছিল তেওঁলোকৰ, ঠিক আছে। নেক্সট কুৱেশ্যন, ৱৰ্শ্বিপ অফ মাদাৰ গডেছ এজ এছ'চিয়েটেড উইথ। ৱৰ্শ্বিপ মানে হৈছে পূজা। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানুহে কাক পূজা কৰিছিল? চৰি উত্তৰটো কোৱা গ'ল। আপোনাৰ ৱৰ্শ্বিপ অফ মাদাৰ গডেছ এছ'চিয়েটেড মাতা পূজা অৰ্চনা কোনে কৰিছিল? কোনটো চিভিলাইজেশ্যনে কৰিছিল? ইণ্ডাছ ভেলী চিভিলাইজেশ্যনে পূজা অৰ্চনা কৰিছিল, ঠিক আছে। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত লিখিব ভিডিঅ'টো কেনেকুৱা লাগিছে, ঠিক আছে। ধন্যবাদ।